তাৰ পাছত তেওঁলোকে ক'লে যে AICCৰ লগত আমি কথা পাতিম, APCCৰ লগত নাপাতোঁ। আমি সঁহাৰি জনালোঁ। AICCৰ লগত কথা পাতিলে, পাতোঁতে ক'লে যে কংগ্ৰেছৰ প্ৰাৰ্থী যিমানে থাকক ৰিপুণ বৰাক দিলে আমি লগত আছোঁ। মই দীঘলীয়া ক'ব বিচৰা নাই। আৰু আমি তেখেতসকলৰ পৰামৰ্শৰ ভিত্তিত ৰিপুণ বৰা ডাঙৰীয়াক প্ৰাৰ্থী দিলোঁ, যি কথা তেওঁলোকে কালিলৈকে ৰাজহুৱাকৈ স্বীকাৰ কৰিছে যে ৰিপুণ বৰা ডাঙৰীয়া আমাৰ প্ৰাৰ্থী। কালিলৈকে তেওঁলোকে স্বীকাৰ কৰিছে। আৰু তাৰ পৰৱৰ্তী সময়ত যিকেইজনক তেওঁলোকে অথৰাইজ ইলেকশ্যন এজেণ্ট দিলে, এজনৰ সম্পৰ্কত মই ইতিমধ্যে সংবাদ মাধ্যমত কৈছোঁ, মই দীঘলীয়া ক'ব বিচৰা নাই। আনজন যিজন অথৰাইজ এজেণ্ট দিছিলে, তেওঁ এটা সৰু ভিডিঅ' মই 1 ছেকেণ্ডৰ কাৰণে আপোনাক শুনাই দিছোঁ যে তেওঁ বিজেপিৰ কথা কি কয়, আপোনালোকে শুনিব। AIUDF বিজেপি এটা হৈ গ'ল। AIUDF বিধায়ক মজিবুৰ ৰহমানৰ বিজেপি প্ৰীতি। দিল্লী চৰকাৰ অহাৰ পিছত দুখীয়া ৰাইজৰ কাৰণে যিখিনি কৰিছে আগৰ চৰকাৰে এই কথাটো চিন্তা কৰা নাছিল। ভিডিঅ'টো শুনাই দিছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰাজহুৱা প্ৰশংসা সমষ্টিবাসীৰ সন্মুখতে মুখ্যমন্ত্ৰীক প্ৰশংসা শুনাই বিধায়কগৰাকী। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিধায়ক হৈ নিজকে ভাগ্যৱান বুলি ভাবে কৰিমুদ্দিন বৰদলৈয়ে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিধায়ক হোৱাৰ কাৰণে, চৰকাৰৰ বিধায়ক, কথাটো বুজিব কিন্তু, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিধায়ক হোৱাৰ কাৰণে ভোট দিলে ৰিপুণ বৰা ডাঙৰীয়া জিকিব। খন্তেক পাছত কাউণ্টিং হ'ব, আপোনালোকেও দেখিব, আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজেও গম পাব। কিন্তু আমাৰ অথৰাইজ ইলেকশ্যন এজেণ্ট সাথে ডাঙৰীয়াৰ পৰা আমি যিটো নিয়মৰ ভিত্তিত তেখেতৰ পৰা আমাৰ যি 26টা ভোট তেখেতে চাইছে, এই 26টা ভোটৰ সম্পৰ্কত আমি তেখেতৰ এটা ৰিপৰ্ট বিচাৰিছিলোঁ। আৰু ৰিপৰ্ট দিয়াৰ পাছত আমি নিশ্চিত হৈছোঁ যে আমাৰ দলৰ এজন বিধায়ক, ইয়াত মই লিখা আছে চব কথা, মই শ্বৰ্টকাট কৰিবৰ কাৰণে কৈ দিম। এইখন আমাৰ আপোনালোকক দি দিব। আমি তেওঁক দলৰ পৰা প্ৰাথমিক সদস্যৰ পৰা নিলম্বন কৰিছোঁ আৰু আমাৰ CLPক আমি দায়িত্ব দিছোঁ যে তেখেতৰ পদ খাৰিজ কৰিবৰ কাৰণে যি ধৰণৰ অন্যান্য নীতিগত আইনগত ব্যৱস্থাখিনি আছে তেখেতৰ নেতৃত্বত সেইখিনি গ্ৰহণ কৰা হ'ব। দ্বিতীয়তে শশী দাসৰ আমি ইতিমধ্যে স্পীকাৰক লিখিছিলোঁ যে তেওঁ বিধায়ক পদটো খাৰিজ কৰিব লাগে। আৰু আজি যিহেতু আমাৰ বাকী আমাৰ 25টা ভোট আমাৰ দলৰ, আমাৰ 100% কাৰেক্ট আছে। ডাঙৰীয়া আৰু তালুকদাৰ ডাঙৰীয়াৰ ওপৰত আমাৰ ভৰসা আছে। আমি কথা পাতিছিলোঁ, আমি যদিও ভোট চোৱা নাই, আমি বিশ্বাস ৰাখিছোঁ। গতিকে 25+2 27টা ভোট আমি নিশ্চিত হৈ আছোঁ। এতিয়া 27ৰ লগত যদি 15 যোগ হয়, আপোনালোকেও গম পাব, আমিও গম পাম। কিন্তু 27টা ভোট চাৰিওফালে কেমেৰা আছে, আমাৰ অথৰাইজ এজেণ্ট আছে, আমি সম্পূৰ্ণ লক্ষ্য ৰাখিছোঁ। আমাৰ 25টা ভোট 100% ইনটেক্ট আছে। হ'বনে? শশীকান্ত দাসৰ ভোটটো কেঞ্চেল কৰিব লাগে বুলি আমি চিফ ইলেকশ্যন কমিশ্যনাৰলৈ আমি পত্ৰ লিখিছোঁ। এইটো কাউণ্টিংটো হ'ল দিয়ক। যিটো ৰাজ্যসভাৰ যদি ৰিপুণ বৰা নিজিকে, বিজেপিৰ ৰাজ্যসভাৰ কি নহ'ব, UDF সমৰ্থিত বিজেপি এমপি, যেনেকৈ নগাঁও জিলা পৰিষদত বিজেপি সমৰ্থিত জিলা পৰিষদ বিজেপিয়ে কৰিছে,